তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে? আশা কৰোঁ সকলো ভালে আছে। তো ময়ো ভালে আছোঁ। তো গাইজ আজি ব্লগটোৰ জৰিয়তে এনে এটা কথা ক'ম যিটো নেকি আপোনাৰ ভৱিষ্যতো ঘটিব পাৰে। গাইজ চাওক, মই যেতিয়া ভিডিঅ' বনাই আছিলোঁ তেতিয়া মানে ঘৰৰ মানুহে অৰ্থাৎ মা ক'বলৈ গ'লে মা কৈছিলে তই ভিডিঅ' নবনা, তোৰ লিখা পঢ়া নষ্ট হৈ যাব। তথাপিও মানে মই আগতে মানে অ'পো মোবাইল আছিলে, এই মানে 12,000 টকা দামী। তো আপোনালোকে নিশ্চয় চাইছে আগৰ ভিডিঅ', যদি চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ' এটা চাব। এই মানে কি হ'ল বেকগ্ৰাউণ্ডটো বেয়া আহে বা বেলেগে মানে কিবা কৈ থাকে, এইবিলাক মই চোৱাই নাই গাইজ। ক'বলৈ গ'লে যে এইবিলাক মই চোৱা নাই। যোনে মানে মোক এইবিলাক কথা কৈছে সিহঁতৰ লগত মানে নুফুৰোঁ, আজিকালি নুফুৰোৱা অৱস্থাত হৈছে। এই মানে কিবা বজাৰত গ'লে বেলেগে কৈ থাকে, এই তই কেলা কি ভিডিঅ' বনাৱ, তই দূৰ নাযা, তই ইমান ভাল ল'ৰা, তই লিখা পঢ়া কৰ, কিবা এটা হ'ব পাৰে। মই ডাইৰেক্ট কৈ দিলোঁ মই ভাই ভিডিঅ' বনাম, বেলেগে যি কওক বা মোৰ ভিডিঅ' এডিটিং হওক বা কিবা নহওক, মই এদিন ছাকচেছ হ'ম আৰু বেলেগক সহায় কৰিম। আৰু মানে দুখীয়াক মই সহায় কৰিম, কাৰণ আপোনালোকে গম পায় মই আগতে মানে জুবিন দাৰ বিষয়ে ভিডিঅ' বনাইছিলোঁ। মই আগৰ পৰা জুবিন দাক ভাল পাওঁ মানে। কিন্তু গাইজ মোৰ মানে এটা কথা, মই ভাবিছিলোঁ জুবিন দাক মই এবাৰ মানে মুখামুখি মানে দেখা হ'মেই। কিন্তু গাইজ মোৰ ভাগ্যটো বেয়া, নাজানো গাইজ মোৰ ভাগ্যটো কেনেকুৱা বেয়া হৈ গ'ল, মানে জুবিন দাক চাব নোৱাৰিলোঁ গাইজ। মই তাত মানে জুবিন দাৰ মৃত্যু হোৱাৰ পিছত মই ভাবিছোঁ মানে গুৱাহাটীলৈ যাওঁ নেকি, কিন্তু গাইজ মোৰ তাত পইচা নাই। মোৰ তাত মানে ক'বলৈ গ'লে যে আমি বহুত দুখীয়া হয় গাইজ। আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ চাওক, মই এনেকুৱা এজন মানুহ মানে কি পইচা খৰচ কৰি গৈ মই মানে ইণ্টাৰভিউ দিলোঁ এয়াৰপৰ্টত, চিলেকশ্যন হৈছোঁ। 50টা ওপৰত হ'ব মানুহ, তাৰ ভিতৰত মই 4 নম্বৰ চিলেকশ্যন হৈছোঁ। কিন্তু মই মানে ভাবা নাছিলোঁ এই তাতে পইচা লাগে বুলি। তাতে কিমান কৈছে গাইজ গম পায়, 1,34,000 টকা লাগে বুলি মোৰ মানে, তেনেহ'লে মই ট্ৰেইনিং কৰিব পাৰি। গাইজ মোৰ তাত পইচা ইমান ক'ৰ পৰা পাম কওকচোন। পিছত মই মানে চহী কৰি আহিলোঁ মই কৰিব নোৱাৰিম বুলি, কিন্তু মই চিলেকশ্যন হৈছোঁ। সিহঁতো মানে কৈ আছে তুমি কৰা, তুমি পাৰিবা, তোমাৰ মানে টেলেণ্ট আছে বহুত। মই কৈছোঁ চাওক, মোৰ দেউতাৰ ইমানো পইচা নাই, দেউতাও কাম কৰি থাকে, টমটম চলাই থাকে, ময়ো টমটম চলাই থাকোঁ। বেলেগৰটো চালে মোৰতো নহ'ব। আৰু মানে মোৰ লগত এটা ইমান মানে ধনী ঘৰৰ ল'ৰা পৰিছিলে, ইও মানে কৈছে ই চিলেকশ্যন হ'ব পৰা নাই, বহুত দুখ লাগিছে। তথাপিও মানে ই কৈছে ভাই তুমি চিলেকশ্যন হ'ব পাৰিছা, বহুত ভাগ্যৰ কথা। আমি যদি চিলেকশ্যন হ'লোঁ হয় তেনেহ'লে মই কৰিলোঁ। কৈছোঁ মাই সেইটো নহয়, মানে মই তোমাক মানে কৈছোঁ তুমিও মানে তুমি কৰিব পাৰা, কিন্তু মই কৰিব নোৱাৰি, কাৰণ মোৰতো ইমান পইচা নাই গাইজ। তো সেইকাৰণে মই কৈ আছোঁ মোৰ ইমান পইচা নাই যাতে বেলেগৰটো চাই মই ফ'ল' কৰিম বুলি। বেলেগে কি কৰক মই নকৰোঁ গাইজ। আপোনালোকে যদি এইটো বস্তু যদি কৰিব পাৰে, কি কৈছ এই নকৰ এনেকুৱা বস্তু, এই কি মানে এনেকৈ খজুৱাইছ ধৰ, এনেকৈ খজুৱাইছ। আৰু আপোনালোকে গাইজটো গমেই পায় জুবিন দা মানে সিও টেনশ্যন আহি গ'লে পুকুৰটো খজুৱাই আছিলে। তো মই মানে মোৰ এটা কিবা এটা অসুবিধা হৈ আছে। এই তাতে ইণ্টাৰভিউ দিছিলোঁ, কিবা সুধিলে এই তোমাৰ জন্মস্থানটোৰ নামটো কোৱাচোন। মোৰ জন্মস্থান, মই কৈছোঁ মোৰ ঘৰৰ নামটো ক'লে হ'ব। এই নাই নহ'ব বুলি। মই কোনটো হস্পিটেলত জন্ম হৈছিলোঁ মইতো গম নাপাওঁ, মই শুনাই নাই। মই ক'লোঁ এনেকৈ খজুৱাই আছোঁ। মোক কি ক'লে গম পায়, ইয়াত কিয় খজুৱাই আছা? কৈছোঁ মেম চাওক মই গম নাপাওঁ এইটো, এনেকুৱা কুৱেশ্যন সুধিলে মই কেনেকৈ ক'ব পাৰিম। এই মানে আহি দিলে হ'ব দিয়া, এইটো মানে আজিৰ পৰা জানি ল'বা, তোমাৰ মাক গৈ বা দেউতাক কৈ বা খুৰা আছে যদি খুৰাক সুধি চাবা তুমি ক'ত জন্ম হৈছিলা। মই কৈছোঁ পিছত কৈছোঁ মানে কি হ'ল, মই যে ইয়াত খজুৱাই আছিলোঁ, মানে মোৰ জুবিন দাৰ কথা মনত পৰি গ'ল। জুবিন দাই পিছফালে খজুৱাই থাকে, পিছত মানে মুখেদি এটা মানে কথা আহি যায়। তো মই এইটোৱে ভাবি আছোঁ। তো পিছত মানে কৈ দিলে নাই একো নাই দিয়া, তোমাক ভালকৈ দিছা আৰু মানে দিবলৈ চেষ্টা কৰিবা বুলি কৈ দিলে। পিছত মানে চিলেকশ্যন হৈছোঁ, আপোনাৰ দুৱাৰ মতে মই চিলেকশ্যন হৈছোঁ। মানে এটা কাম কৰিবলৈ হ'লে মন দি কৰিব, কিবা ইণ্টাৰভিউ বা কিবা মানে পৰীক্ষা আহিলে যদিও নাপাৰে কৈ থাকিব। মানে এটা কুৱেশ্যন সুধিলে আপোনালোকে নাজানে এই এনচাৰটো,
আপুনি ডাইৰেক্ট নক'ব মই এইটো নাজানো বুলি মানে অঁ মেম মানে অঁ ছাৰ এই মানে এনেকুৱা আছিলে আৰু মানে কি ক'ম আপোনাক এনেকুৱা আছিলে মানে মই ভবা নাছিলোঁ এনেকুৱা কৈ দিব আৰু মানে কিবা পেচাই মানে গম পায়েই নিশ্চয় গাইজ তো মোৰ তাত ইমান পইচা নাই যাতে বেলেগক সহায় কৰিম তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বাই বাই